বেলতলা চপাই বনৰীয়া হাতী প্ৰায়ে অত্যাচাৰ কৰে এই অঞ্চলত। ইয়াত কৰি থাকে। আজি প্ৰায় ৩-৪ বছৰমানৰ পৰাই অত্যাচাৰ কৰিয়ে আছে। গতিকে হয়তো ইয়াত চৰ্তৰ ব্যৱস্থা কৰিছিল চৰকাৰে। ইয়াত মাথৰি এটা আহিল, মাথৰিটো আহি মাথৰিয়ে মানে ট্ৰেক্টৰে মানে গোটাই চৰ্টবিলাক ভাঙি চিঙি শেষ কৰি দিলাক। তাৰ মেৰামতি একো নাই, বা ইয়াত যে চকীদাৰ লাগে এইবিলাক একো নাই। মাত্ৰ তেওঁলোকৰ মানে যি ফেঞ্চিং দিব লাগে সেইখিনি দিছি, দি তাৰ পৰা দায়িত্ব শেষ। তাৰপিছত আমি ৰাইজে হয়তো ইয়াত দিনে ৰাতি সদায় পহৰা দি থাকিব লাগে, কষ্ট কৰি থাকিব লাগে। তাৰপিছত আমি মানে আৰু যিবিলাক এতিয়া এনজয়ৰ দ্বাৰাই যি ল'ৰাবিলাকক লৈছি বা ফৰেষ্টাৰৰ যিখিনি মানুহ আহে, তেওঁলোকে দক্ষিণে হাতী গুচি যোৱাৰ পিছত তেওঁলোকে কিন্তু খেদি আনি ঠিক আমাৰ এইখিনিতে এৰি থৈ গুচি যায়। আমাৰ কথা হ'ল কি, তেওঁলোকে খেদাৰ দায়িত্ব খেদি লৈ আহক, কিন্তু ইয়াত যদি ৰাখে ইয়াতে তেখেতসকলেও থাকিব লাগে। কিন্তু তেখেতসকলে ইয়াতে নাথাকি ইয়াতে 9টা-10টা বজাত গ'লে ইয়াতে হাতীকেইটা আনি থৈ যায়, থৈ কিনে আকৌ মানে তেওঁলোকে ঘৰে ঘৰে গুচি যায়। তাৰপিছত ৰাতি 1-2টা বজাত আহি আমাৰ ঘৰ দুৱাৰ গোটাই ভাঙে, মানুহ মাৰে। গতিকে সেইকাৰণে এইখিনি চৰকাৰে যাতে ভাল সুবিধা লয়। আৰু এইবাৰ আমাৰ যি মাননীয় নতুনকৈ বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াদেৱে তেখেতে যিখিনি ঘোষণা কৰিছে, যে আমাক তো কৈছে যে খেতি পথাৰত মানে হাতী খেদিব নালাগে, ধান খাব দিয়ক, আমি 8,000 টকা কৰি দিম। এতিয়াতো আমাৰ বস্তি ঘৰ দুৱাৰ ভাঙিছে, ইয়াৰ কাৰণে কিমান পইচা দিয়ে, কিমানখিনি দিয়ে। আজি দুখীয়া পৰিয়াল একোটাৰ যেনেকৈ ঘৰ দুৱাৰ ভাঙি গৈছে, গতিকে আজি আমি হাতী খেদিলেও আমাৰ দিগদাৰ আৰু নেখেদিলেও আমাৰ দিগদাৰ। গতিকে এই ক্ষতিপূৰণখিনি যাতে তেখেতে যিহেতুকে মুখেদি বাক্য কৰিছে, তেখেতে যাতে ধানৰ লগতে আৰু ঘৰ দুৱাৰ ভঙা বা আমাৰ তামোল বাগান এইবিলাক যে ভাগিছে, এইবিলাকৰ ক্ষতিপূৰণ যাতে উচিত কৰি দিয়ে, এইখিনি মই অনুৰোধ জনাম। আৰু এই ফৰেষ্টাৰৰ যিখিনি এনজয় বা ফৰেষ্টাৰৰ ডিপাৰ্টমেণ্টৰ মানুহখিনিক তেখেতে অলপ সকিয়নি কৰি দিয়ক, যাতে কাবাক বচাই কাবাক নামাৰে। এইখিনি হ'ল মেইন কথা। গতিকে আজি দক্ষিণ ছাইডৰ মানুহখিনিক বাচাইছে, কিন্তু আমাক ইয়াত মাৰি আছে। গতিকে এইটো যাতে নহয়, ইয়াত যাতে হাতী উত্তৰে খেদে যদি উত্তৰে খেদক, আৰু যদি নেখেদে তেখেতসকলৰ যিহেতুকে এটা দায়িত্ব, তেখেতসকলে হাতীক ৰখি থাকক। আৰু কাৰণ আমি ভাবোঁ ৰাইজে, আমাৰ সচেতন ৰাইজে আমি ভাবোঁ কি যে ফৰেষ্টাৰ আছে, এনজয়ে আমাক ৰখি আছে। কিন্তু তেওঁলোকে মনে মনে যদি যাই শুই থাকে, তেতিয়াহ'লে আমিও শুই আছোঁ। তাৰপিছতে শুই থকাৰ কাৰণে ৰাতি আহি পেলাই আমাৰ এই অৱস্থা, যে ঘৰ দুৱাৰ ভাঙে, ধান চাউল খায়, তামোল বাগান ভাঙে, সম্পূৰ্ণ ক্ষতিগ্ৰস্ত কৰে। তাৰ চান্সত পালে মানুহকো মাৰি দিয়ে। গতিকে এইখিনি যাতে ব্যৱস্থা লয় চৰকাৰে, গতিকে যদি লয় আমি নথৈ আনন্দিত হ'ম। মই গেৰুৱা বেলতলা চপাইছোঁ। কালি যোৱা নিশা মানে ৰাতি প্ৰায় 1মান বজাত হাতীৰ জাক এটা আহি আমাৰ বেলতলা চুবুৰীত মানে প্ৰৱেশ কৰে। প্ৰৱেশ কৰি তাৰপিছতে ইয়াতে প্ৰায় গাঁৱত তামোল নাৰিকল ভাঙাৰ লগতে আৰু আমাৰ যি বাসগৃহ যথেষ্ট ক্ষতি সাধন কৰে। ৰান্ধনী ঘৰ চৰ উৎপাত কৰি ধান চাউল বা খাদ্য সামগ্ৰী গোটেই খাই তহিলং কৰে। কেইটামান পৰিয়ালৰ ক্ষতি কৰিছে? এতিয়া বৰ্তমান 2টা পৰিয়ালৰ ঘৰ থকা ঘৰে ভাঙিছে, ৰান্ধনী ঘৰ ভাঙিছে, আৰু এটা পৰিয়ালত তামোল গছ 20-22 ডাল তামোল গছ ভাঙিছে। প্ৰায় আহি থাকে। বন বিভাগে কিবা ব্যৱস্থা লয় নে নাই? বন বিভাগে কেতিয়াবা আহে যদিও মানে অলপ খেদা মেলা কৰে। কিন্তু যোৱা নিশাও গম পোৱা মতে দক্ষিণ অঞ্চলৰ পৰা খেদি আনি আপোনাৰ থালকুছিৰ ওচৰত তাত এৰি থৈ যোৱা বুলি গম পাওঁ। তাৰপিছতে 1-1.5 ঘণ্টাৰ পিছতে আহি আমাৰ গাঁৱত প্ৰৱেশ কৰি যথেষ্ট এইখিনি ক্ষতি সাধন কৰে। মানে আপোনালোকে কোনো দায়িত্ব লোৱা নাই আজিলৈকে। পৰিয়ালকেইটাৰ বহুখিনি ক্ষতি হৈছে, যথেষ্ট ক্ষতি হৈছে আজিলৈকে। বন মন্ত্ৰীলৈ কিবা আহ্বান জনাব নেকি? বন মন্ত্ৰীলৈতো আহ্বান জনাবলগীয়া যথেষ্ট আছে আমাৰ। কি ক'ব? বন মন্ত্ৰালয়ে অতি শীঘ্ৰে আমাৰ ইয়াত যিখিনি ক্ষতি সাধন কৰি আছে বনৰীয়া হাতীয়ে, গতিকে ইয়াত যাতে কিবা এটা উপক্ৰম ৰাইজক মানে দিয়াৰ কাৰণে, জীয়াই থকাৰ পথ এটা দিয়াৰ কাৰণে যাতে ব্যৱস্থা লয়, তাৰ বাবে বন বিভাগক মই অনুৰোধ জনাইছোঁ।